নমস্কাৰ বন্ধু বান্ধৱীসকল, আহিলোঁ আকৌ অন্য এটা ভিডিঅ'লৈ। এই ভিডিঅ'টো মই কোনো চখত বনোৱা নাই আপোনালোকৰ মাজত, কাৰণ মোৰ ইয়াত এনাইদেউ গাইছে। তেওঁ বয়স হৈছিলে এতিয়া প্ৰায় ৭৫-৮০ বছৰমান বয়স হৈছে। এই যে নিথৰ দেহটো পৰি আছে তেওঁৱে হয়। এই ভিডিঅ'টো বনোৱা এটাই কাৰণ হ'ল, যিটো এই আমাৰ অসমৰ সমাজৰ পৰা প্ৰায় বিলুপ্তি পথত বুলি কৈছোঁ। কাৰণ আহোম সমাজে যি মৈদাম দিয়ে সেই মৈদামৰ ওপৰতহে এই ভিডিঅ'টো বনাইছোঁ মই। কেনেধৰণে নীতি নিয়ম কৰে আৰু ব্ৰাহ্মণ সমাজত কি ধৰণে নীতি নিয়ম কৰে তাৰ অকণমান মিল আৰু অমিলৰ মাজত কেনেধৰণেনো কৰে তাৰহে এটা ভিডিঅ' বনাইছোঁ। যি ধৰণে নোৱাইছে ধুৱাইছে সকলোখিনি আমাৰ ব্ৰাহ্মণ সমাজত কৰাৰ ধৰণে একেধৰণে প্ৰায় হৈছে। পোৱালুং সমাজত আকৌ দুটা নিয়ম আছে, এটা মৈদাম আৰু আনটো ফ্ৰাইডাম। সেইটো হ'ল মৈদাম। মৈদামটো আপোনালোকে বহুতে মানে প্ৰত্যেকে শুনিছেই চাকিলে। মৈদাম যিটো চৰাইদেউত আছে মৈদাম আপোনালোকে সকলোৱে শুনিছে, মৈদাম দিয়া হয়। তাকে আপোনালোকে যিসকলে দেখা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'টো দেখাইছোঁ। মৈদাম এই ধৰণে মৈদাম দিয়া হয়, খুব নিয়ম নীতিৰ মাজেৰে। অকণমান তাতে নোৱালো ধোৱালো মোৰ এনাইক, সকলোখিনি নিয়ম নীতি দেখাম আপোনালোকক। আৰু আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। যিসকলে মৈদাম পথাৰটো শুনি আছে কিন্তু মৈদাম কি ধৰণে মৈদাম দিয়া হয় সেইটো এতিয়ালৈকে গম পোৱা নাই বা দেখা নাই, আৰু কথাতেহে শুনি থকা হৈছে যি মৈদাম দিয়া হয়। সেইটোকে আপোনালোকক অকণমান মই ভিডিঅ' সহায়তে দেখাম বুলি ভাবিলোঁ, আৰু ভুল ভ্ৰান্তি হ'লে যাতে ক্ষমা কৰি দিয়ে। এই যে কোলাপ চোলা পিন্ধা মানুহজন দেখিছে, মানুহজনক মুলুং বুলি কোৱা হয়। মুলুং মানে আমাৰ ভকত বা ব্ৰাহ্মণ যিজনক কওঁ সেইজনকে মুলুং বুলি টাই ভাষাত কোৱা হয়। তেওঁ 9খন দৰ্জা, আমাৰ মানুহৰ দেহত 9খন দৰ্জা থাকে। দৰ্জা মানে ইন্দ্ৰিয়ৰ পৰা 9খন বাহিৰলৈ অহা শ্বাস প্ৰশ্বাসৰ নলী, শৌচ প্ৰস্ৰাৱৰ নলী সকলো মিলাই 9খন দৰ্জা থাকে। সেই 9খন দৰ্জাত 9খন তামোল দি তেওঁ আৰু এটাকৈ অৰিহণা দি দৰ্জাবিলাকত, দৰ্জা বুলি ক'লে মানে ভুল হ'ব, আপোনাৰ য'ত মানে দিয়া হয় তাত দিছে। আৰু এনেধৰণে আমি সকলোৱে পৰিয়ালে মিলি তেওঁ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ আমি। আৰু এটা কথা, আপোনালোকৰ যিটো এতিয়া আপোনালোকক নিয়ম দেখাই আছোঁ সেই নিয়মটো মহান প্ৰতাপী ৰজাসকলৰ এনেধৰণৰ নিয়ম নাছিলে, বা ৰাজকাৰেঙৰ এনেধৰণৰ নিয়ম নাছিলে। বেলেগ নিয়ম আছিল। যিসকল যুদ্ধত শ্বহীদ হৈছিলে তেওঁলোকক যেতিয়া মৈদাম দিয়া হৈছিলে এনেধৰণে কিন্তু মৈদাম দিয়া নাছিল। এতিয়া যিসকলে মানে পালিপহীয়া তেওঁলোককহে এই ধৰণে মৈদাম দিছিলে বুলি অসম বুৰঞ্জীত উল্লেখ আছে, টাই সমাজৰ মাজত প্ৰচলিত হৈ আহিছে। আৰু আমি এনেধৰণে সকলোৱে পৰিয়ালে এনাইদেউ বিদেশী আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ, আৰু এই ধৰণে সকলোৱে পুষ্প সকলোৱে অৰ্পণ কৰিলে। অথনিৰ পৰা ভিডিঅ'টো কাষতে দেখি আছিলে এটা বাকচ বনাই থোৱা হৈছিলে, সেই বাকচটো এইটো হয়। বাকচটোত আমাৰ যেনেকে ব্ৰাহ্মণ সমাজে উলংগ কৰি খালি নিথৰ দেহটো পঠিয়াই দিয়ে, কিন্তু মৈদাম দিওঁতে এনেকুৱা নহয়। তেওঁ মানে অকল নতুন সাজপাৰ আৰু তেওঁ যিবিলাক গা গহনা মানে থাকে, গা গহনাবিলাক তেওঁক এই ধৰণে বাকচত সুমুৱাই দিয়া হয়, আৰু সম্পূৰ্ণ কাপোৰে মানে বাকচটো নিথৰ দেহটো সম্পূৰ্ণভাৱে ঢাকি দিয়া হয়। যেনেধৰণে ব্ৰাহ্মণ সমাজত চিতাত তোলাওঁতে মহিলাৰ তলফালে মূৰ কৰাই দিয়ে আৰু পুৰুষক ওপৰফালে মূৰ কৰাই দিয়ে, সেই ধৰণে নহয়। ইয়াত মানে চব ওপৰফালে মূৰ কৰাই পিনি এনেধৰণে বাকচটোত চাৰিওফালে গজাল মাৰি চাৰিওফালে সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হয় দৰ্জাখন। আৰু এনেধৰণে দুজন ব্যক্তিয়ে, মোৰ এইটো অকণমান ভাল নালাগিলে কাৰণ বেলেগেতো 4জনে নিয়ে, এইটো 2জনে নিলে। আৰু এই যে জুমুঠিটো দেখিছে, এজন মোৰ মামা হয়। জুমুঠিটোত এনেকে আগে আগে লৈ যোৱা হয়, কিন্তু জুমুঠিটো যিহেতু মৈদাম দিব, মৈদামত জুমুঠিটো কি প্ৰয়োজন আছে? জুমুঠিটোতো তেওঁকতো খৰি নিদিয়ে, খৰি দিলেহে আপোনাৰ জুইকুৰা জ্বলাব লাগে। কিন্তু জুমুঠিটো নিয়াৰ কাৰণটো এটাই আছে, বোলে যিটো বীজাণু থাকে সেই কীটনাশকখিনি মাৰিবৰ কাৰণে এনেধৰণে লৈ যোৱা হয়। আৰু এনেধৰণে এটা সম্পূৰ্ণ দকে এটা গাঁত খন্দা হয়। গাঁতটোৰ চাৰিওফালটো একদম সুন্দৰভাৱে নিপুতলভাৱে বনাই লৈ এনেধৰণে মামাই যিটো জুমুঠি লৈ আহিছিলে সেই জুমুঠিটো মানে 7 পাক উল্টা পাকে ঘূৰাই, আৰু মৃতককো লগতে 7 পাক উল্টা পাকে ঘূৰাই। এতিয়া আপোনালোকক ক'বলৈ বিচাৰিছোঁ, মেদাম মানে নো কি? মে মানে হ'ল মানুহৰ মাথাটো।
কাৰণ আগতে যুদ্ধত যেতিয়া যুদ্ধ লাগিছিলে তেতিয়া মানুহৰ গোটেই বডিটো বিচাৰি পোৱা নাছিলে। যেতিয়া বিচাৰি নোপাইছিলে সম্পূৰ্ণ বডিটো নোপোৱাৰ কাৰণে অকল মাথাবিলাকে আনি মানে মৈদাম দিছিলে। দাম হৈ গ'ল মৃতক। মানে মাথা, দাম মানে দাম শব্দটো তাৰ পৰা আহিছে। আৰু তাকে এতিয়া পিছলে মেদাম বুলি কোৱা হ'ল সেইটো। আৰু এনেধৰণে 7 পাক ঘূৰা সম্পূৰ্ণ হ'ল। এনেধৰণে আলফুল ভাৱে মৃতকক এই গাঁতটোৰ ভিতৰত সোমোৱাই দিয়া হ'ল। কেনেধৰণে সোমোৱাই দিছে আপোনালোকক অকনমান দেখাইছো। ইয়াতে অকনমান নিয়ম নীতি কৰে। যোনজনে এইডোখৰতে অকনমান নিয়ম নীতি কৰে, আগতেও কৈছো আপোনালোকক এইটো ভিডিঅ'তে, যিসকল স্বৰ্গদেউ আছিলে স্বৰ্গদেউসকলক এনেধৰণে মৈদাম নিদিয়ে। এনেধৰণে তেওঁলোকক বোলে আগতে শাল কাঠৰ মানে ঘৰ টাইপো বনাই লৈছিলে মৈদামটোৰ আগতীয়াকে। তাৰ পিছত নি পেলাই নিথৰ দেহটো নি তাত ভৰাই দিছিলে। আৰু তাৰ পিছলে যেতিয়া পকা আহিলে, পকাতে ষ্ট্ৰাকচাৰটো আগতীয়াকে বনাই লৈছিলে। বনাই লোৱাৰ পিছত ভৰাই দিছিলে মৃতকক। তাৰ ভিতৰত সোমোৱাই পিনি ভিতৰত মাটি ঢালি দিয়া হৈছিলে। এনেধৰণে অলপ আৰু নিয়ম নীতি আছে, আপোনালোকে জানিব পাৰিব। আমাৰ বামুণ সমাজত যেনেধৰণে একোৱা আলহী জুই জ্বলোৱা হয়, সেই ধৰণে জ্বলোৱা নহয়। ইয়াতে যিমান মৃতকৰ সাজপাৰ থাকে সেইবিলাক একেলগতে গোটেইখিনি দি দিয়া হয়। সেয়েহে পূৰ্বতে যিসকল ৰজা আছিলে, ৰজা মহাৰজা আছিলে, তেওঁলোকৰ মৈদামত আজিও খান্দিলে সোণ ৰূপৰ বস্তু লগতে কাঁহ পিতলৰ সম্পূৰ্ণ বস্তুবিলাক, তেওঁৰ যিবিলাক ব্যৱহাৰ কৰা আছিলে সেইবিলাক পোৱা যায়। আৰু প্ৰথমবাৰ মোগলে আক্ৰমণ কৰিছিলে, সেইটো কাৰণে মিজুংলাই যিটো আমি আক্ৰমণ কৰিছে বুলি বুৰঞ্জীত লিখা আছে, সেইটো মৈদামতে আক্ৰমণ কৰিছিলে বুলি জানিব পৰা গৈছে। আৰু এনেধৰণে গাঁতৰ ভিতৰত মৃতকক থৈ প্ৰথম যিজনে জুইটো লৈ আহিছিলে, তেওঁ 3 চপৰা মাটি দিয়ে। 3 চপৰাৰ পিছত আৰু বাকীসকলে যিসকলে শেষ বিদায় দিব বিচাৰে, তেওঁলোকো এনেধৰণে 3 চপৰা বা 4 চপৰাকৈ মাটি দি এনেধৰণে সম্পূৰ্ণ আটোমটোকাৰীকে এটা যিডোখৰত মৃতকক ৰাখে সেইডোখৰত এটা ওখকে ঢিপ বনোৱা হয়। তাকে মৈদাম বোলে। যিহেতু ঢিপটো গছকিব নাপায়, সেইকাৰণে মানুহে হাতেদি টিপি ঢিপটো বনোৱা হয়, যাতে কোমল হৈ নাথাকে, টাইট হৈ থাকে। আৰু অন্তিমটো কাৰ্যসূচীলৈ আহিলে এইটো হামবাই দিয়া বুলি কয়, মানে বিদায় দিয়া, মৃতকক লাষ্টবাৰৰ বাবে বিদায় দিয়া। এতিয়া শেষৰটো কাৰ্যসূচীলৈ আহিলো। এই যে জেৰুৱাখন যে দিছে, এইটো কিন্তু নিয়মত নহয়। এই জেৰুৱাখন দিয়াৰ কাৰণ এটাই, যাতে বাহিৰা জন্তুৰে কোনো পধ্যে এটেক কৰি যাতে গাঁতটো খান্দি মৃতকক উলিয়াই লৈ যাব নোৱাৰে, সেইটো কাৰণেহে এই জেউৰা জপনাখন দিয়া হয়। মৈদাম পথাৰটোৰ বিষয়ে যদি অকনমান হ'লেও জানিব পাৰিলে, বা আগতে এনেধৰণে কোনো ভিডিঅ' দেখা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।